মই ভাবিলোঁ আজি মালপোৰা বনাম, সেয়েহে চাউলখিনি আগতে ধুই টুকি থৈছিলোঁ। মই যিহেতু ৱালত পিচিম, আপোনালোকে এইটো কি বুলি কয় জনাবচোন। আপোনালোকে মিক্সি নাইবা ঢেঁকীত নাইতো মেচিনতো পিচাব পাৰে। এনেকৈ ভাত খোৱা যিকোনো চাউলৰ পিঠা খুন্দি ল'ব। যিহেতু মালপোৰা বনাবৰ কাৰণে আমাক গুড় লাগিব, সেয়েহে মই গুড়খিনি এনেকৈ গিলাচৰ তলটোৱেদি মিহি কৰি লৈছোঁ। আপোনালোকে ভালদৰে মিহি কৰি ইয়াত পানী দি পিনে পিঠাখিনিৰ লগত মেৰিনেট কৰি পিনে 3-4 ঘণ্টাৰ কাৰণে থৈ দিব। মই যিহেতু নথওঁ, মই আপোনালোকৰ লগে বনাই দেখুৱাম। আপোনালোকে ইয়াত অন্য কিবা দি বনায়ো খাব পাৰে। মই যিহেতু একো দিয়া নাই, মোৰ লগত আজি মাত্ৰ 2টা বস্তুৰে আছিলে। ইয়াত সোৱাদ অনুসৰি মাত্ৰ মই অকণমান নিমখ দিছোঁ, যিহেতু বেছি মিঠাত মই নিমখ দিলে খাই ভাল পাওঁ, তাৰ সোৱাদটো বেলেগ হয়। ইয়াত চাওক ফাইনেলি পিঠা দি দিলোঁ তেলত, কি ধুনীয়া হৈ গৈছে। যদিও মই একো নিদিয়াকৈ বনাইছোঁ, ইমান ধুনীয়াকৈ ফুলি গৈছে। আপোনালোকেও বনাই খাব, একেবাৰে সহজ, একেবাৰে ইজি বনাবলৈ। আলহী আহিলেও আপোনালোকে বনাই দিব পাৰে খুব কম সময়ৰ ভিতৰতে। আৰু যিসকলে বনাব নাজানে তেওঁলোকে মোৰ এই ভিডিঅ'টো চাই বনাব পাৰিব। এয়া মোৰ মালপোৱা ৰেডি। এতিয়া আমি গৰম চাহৰ লগত টেষ্ট কৰিম। তো আজিলৈ বাই বাই।